Hello everyone, welcome back to my YouTube channel. আজি আমি নাইট ফাংচন চাবলৈ যাম। ইয়াতে লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে জাকজকমতাইদি। সো আমি আজি চাবলৈ যাম ইয়াতে ফাৰ্স্ট টাইমৰ কাৰণে নাইট ফাংচন। আমি সোমাই গৈ আছো। এতিয়া সেকেন্ড গেটলৈ পাইছোহি। বহুত জিলিক জালাক লাগিছে, ভাল লাগি গৈছে, ৰং বিৰং বহুত মানুহ সোমাই আছো। আমি ইয়ালে গেটৰ ভিতৰত সোমাই আহিলো। আমি সোমাই গৈ আছো ভিতৰলে, পেণ্ডেলৰ ভিতৰলে সোমাই গৈ আছো। ধুনীয়াকৈ বহা জেগা দিছে, চকী দিছে। লেডিজ পাৰ্ট বেলেগকে আৰু জেন্টছ বেলেগকে বহিব দিয়ে। সো বহুত সেফটি ফিল কৰিছিলোঁ আমি। লাচিত বৰফুকনৰ ছবি। সোমাই আহিলো। এতিয়া পেণ্ডেলৰ ভিতৰত আমি সোমাই আহিলো। অৱস্থাৰ পৰাই সততা, কৰ্তব্যনিষ্ঠতা আৰু নিয়মানুবৰ্তিতাৰে নিজকে এজন শক্তিশালী ডেকাৰূপে গঢ়ি তুলিছিল। অসম বুৰঞ্জীৰ পাতলুটিয়াৰে দেখা পাওঁ যি এক অপৰাজয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক সত্তা, সেয়াই হ'ল লাচিত বৰফুকন। অসমীয়া জাতিৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি। সেইখন ডিষ্ট্ৰিক্টৰ ডিচিজনো আহিছিলে। অলপ দেখুৱালোঁ আপোনালোককো, উপভোগ কৰক। লেডিজ হয়, চ' অলপ দেখুৱালোঁ আপোনালোকক। বহুত বডিগাৰ্ড আহিছিলে লগতে, চ' দেখুৱাইছোঁ। ওলাই আহিলোগে আমি। দোকান বজাৰ এতিয়া আমি ৰুমলৈ গৈ আছোঁ, ওলাই গৈ আছোঁ আৰু ফাংচনৰ পৰা। মানুহ বহুত, কিছুমানে গৈছেগে, কিছুমানে আহিছেহে এতিয়া। বহুত মানুহ। ওলাই আহিলো বাইদেউ। আমি এতিয়া ওলাই গৈ আছোঁ, ৰুমলৈ বুলি ওলাই গৈ আছোঁ। মানুহ ভয় লাগি গৈছে, মানে কিছুমান মানুহ বহুত ভিৰ, সেইকাৰণে গেটটো বহুত ভাল লাগিছিল। আমি পূৰা এনজয় কৰিলোঁ, পূৰা জিলিক জালাক হৈছে। ভিডিঅ'টো ভাল পাইছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। See you next video. Bye bye.